এই মুহূৰ্তত জনাই আছো পুৱাৰ 10টা ডাঙৰ খবৰ আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক বন্ধুসকল ককৰচ ভাৰতীয় জনতা পাৰ্টি এইটো ক'ৰ পৰা আহিছে মূল বিষয়বস্তু আজিৰ এই ভিডিঅ'ত কম আপোনালোকে ভিডিঅ'টো শেষ লৈ চাব তেনেহ'লে আপোনালোকে গম পাব ককৰচ হল দলটো ত্ৰিপুৰাৰ আঞ্চলিক ৰাজনীতিক আদিবাসী জনগোষ্ঠীৰ উত্থাপন কৰিছিল ককৰচ ভাষাৰ চৰকাৰী স্বীকৃতি দিয়াৰ আন্দোলনৰ বহু সংগঠনে অংশ লৈছিল 1979 চনত ককৰচ ভাষা ত্ৰিপুৰাৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয় ককৰচ ভাষা ত্ৰিপুৰা আদিবাসী সমাজৰ পৰিচয় এটা গুৰুত্বপূৰ্ণ অংশ এই ভাষাৰ সংৰক্ষণ আৰু শিক্ষা ব্যৱহাৰৰ বাবে বহু বছৰ ধৰি আন্দোলন চলি আহিছে বন্ধুসকল ককৰচ জনতা পাৰ্টিৰ ইতিহাস এই দলটো 1990 দশকৰ সময়ছোৱাত গঠন কৰা হৈছিল দলটোৰ মুখ্য উদ্দেশ্য আছিল ককৰচ ভাষাৰ উন্নয়ন আদিবাসী লোকৰ অধিকাৰৰ সুৰক্ষা শিক্ষা আৰু চাকৰিৰ অধিক সুযোগ ত্ৰিপুৰা স্বাস্থ্য সাহিত্য জিলা পৰিষদৰ অধিক ক্ষমতা দাবী কৰা হৈছিল বন্ধুসকল ককৰচ ভাৰতীয় জনতা পাৰ্টি ইমান পৰিমাণে ভাইৰাল হৈ পৰিছে যে এই ভিডিঅ'টো তুলি ধৰা হৈছে আপোনালোকে এই ভিডিঅ'টো চাওক চাই পিনে যদি ভাল লাগে তাৰপিছত কমেণ্ট কৰিব লাইক কৰিব আৰু চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শেষ লৈ চাব কি হৈছে ঘটনাটো কি তেনেহ'লে আপোনালোকে গম পাব ছ'চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে ককৰচ জনতা পাৰ্টিয়ে অনুগামীৰ সংখ্যাত শাসনাধিষ্ঠ বিজেপি দলকো চেৰ পেলালে চিজেপিয়ে দেশৰ মুখ্য ন্যায়াধীশৰ এক বিতৰ্কিত মন্তব্যৰ পাছতেই জন্ম হৈছিল এই ব্যংগাত্মক দলটোৰ এলেহুৱা আৰু নিবনুৱা যুৱক যুৱতীৰ কণ্ঠ বুলি নিজকে দাবী কৰিছে ককৰচ জনতা পাৰ্টিয়ে দেশত বৰ্তমান ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী যুদ্ধ চলি থকাৰ মাজতেই ডিজিটেল জগতত এক নতুন দলে জোকাৰণি সৃষ্টি কৰিছে দলটোৰ নাম হৈছে ককৰচ জনতা পাৰ্টি চমুকৈ চিজেপি হয় আপুনি ঠিকেই শুনিছে কেকুৰা চেলা নহয় এন্দুৰ পোহাও নহয় এয়া হৈছে ককৰচ বা পঁইতাচোৰা জনতা পাৰ্টি মাত্ৰ কেইটামান দিনৰ ভিতৰতে এই ব্যংগাত্মক ৰাজনৈতিক দলটোৱে ইনষ্টাগ্ৰামত 10 নিযুত অৰ্থাৎ 1 কোটিতকৈ অধিক ফলোৱাৰ্ছ লাভ কৰি দেশৰ শাসকীয় দল বিজেপিকো চেৰ পেলাইছে কিন্তু কি এই ককৰচ জনতা পাৰ্টি কেনেকৈ জন্ম হ'ল ইয়াৰ ইণ্টাৰনেট ব্যৱহাৰকাৰী যুৱ প্ৰজন্মৰ ক্ষোভ আৰু ব্যংগাত্মক মানসিকতাৰ এক অভিনৱ প্ৰতিফলন হৈছে এই ককৰচ জনতা পাৰ্টি ঘটনাটো আৰম্ভ হৈছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ এটা মন্তব্যৰ পাছত এটা গোচৰ শুনানিৰ সময়ত তেওঁ একাংশ নিবনুৱা যুৱকক উদ্দেশ্যি ককৰচ বা পঁইতাচোৰা আৰু পৰজীৱীৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপন হৈছিল যদিও পাছত মুখ্য ন্যায়াধীশে স্পষ্টীকৰণ দি কয় যে তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে তাৰ পৰাই যুৱ প্ৰজন্মৰ মাজত ক্ষোভৰ জুই জ্বলি উঠে এই সুযোগতে আম আদমি পাৰ্টিৰ প্ৰাক্তন ছ'চিয়েল মিডিয়া অভিজিত দীপক নামৰ যুৱকজনে 16 মে টুইটাৰ হেণ্ডেলত মুকলি কৰে ককৰচ জনতা পাৰ্টি ইয়াৰ টেগলাইন দিয়া হৈছে ভইচ অফ দ্য লেজি আনএমপ্লয়েড অৰ্থাৎ এলেহুৱা আৰু নিবনুৱাসকলৰ কণ্ঠস্বৰ মাত্ৰ 3-4 দিনৰ ভিতৰতে এই দলটোত প্ৰায় 1 লাখতকৈ অধিক যুৱক যুৱতীয়ে অনলাইন ফৰ্ম পূৰণ কৰি সদস্যপদ গ্ৰহণ কৰিছে আনকি তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰা আৰু প্ৰাক্তন ক্ৰিকেটাৰ তথা সাংসদ কীৰ্তি আজাদেও ধেমেলীয়াকৈ এই দলত যোগ দিয়াৰ ইচ্ছা প্ৰকাশ কৰি ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে দলটোৱে ধেমালিৰ চলৰে হ'লেও বৰ্তমানৰ ব্যৱস্থাটোক তীব্ৰ প্ৰত্যাখ্য কৰি এটা 5 দফীয়া ইস্তাহাৰ জাৰি কৰিছে ইয়াৰ ভিতৰত প্ৰধান দাবীসমূহ হ'ল অৱসৰৰ পাছত কোনো মুখ্য ন্যায়াধীশক ৰাজ্যসভাৰ আসন বা পুৰস্কাৰ দিব নোৱাৰিব দল সলনি কৰা বিধায়ক বা সাংসদক 20 বছৰলৈ নিৰ্বাচন খেলাত নিষেধাজ্ঞা আৰোপ কৰিব লাগিব সংসদ আৰু কেবিনেটত মহিলাৰ বাবে 50% সংৰক্ষণ থাকিব লাগিব ইয়াৰ উপৰিও বৰ্তমান দেশত চলি থকা নীট পৰীক্ষাৰ খেলিমেলি আৰু CBSEৰ চেকিং ফিজৰ বিৰুদ্ধেও দলটোৱে যুৱ প্ৰজন্মৰ হৈ মাত মাতিছে আটাইতকৈ আমোদজনক কথাটো হ'ল এই দলটোত যোগ দিবলৈ হ'লে প্ৰাৰ্থীজন নিবনুৱা এলেহুৱা আৰু দিনটোত অন্ততঃ 11 ঘণ্টা মোবাইলৰ স্ক্ৰীণত ব্যস্ত থকা হ'ব লাগিব সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱেও শেহতীয়াকৈ এক পোষ্টত বিজেপি বনাম চিজেপি বুলি লিখি উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ প্ৰেক্ষাপটত ইয়াক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে নিশ্চিতভাৱে নিৰ্বাচন আয়োগৰ ওচৰত পঞ্জীয়নভুক্ত নোহোৱা এই ককৰচ জনতা পাৰ্টি হয়তো কোনো প্ৰকৃত ৰাজনৈতিক দল নহয় কিন্তু ইণ্টাৰনেটৰ যুগত ডিজিটেল মাধ্যমেৰে যুৱ প্ৰজন্মই দেশৰ নিবনুৱা সমস্যা আৰু ব্যৱস্থাটোৰ বিৰুদ্ধে যি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে সেয়া সঁচাকৈ লক্ষণীয় অনাগত দিনত এই ব্যংগাত্মক আন্দোলনে ভাৰতীয় ৰাজনীতিত কি ধৰণৰ প্ৰভাৱ পেলায় সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক টাইমছ গুৱাহাটী।